Hello student, I will discuss on a new session class 9 Assamese subject half yearly syllabus 2025-26. এইটো সেশনত তোমালোকৰ Assamese subjectৰ যিখিনি half yearly syllabus আছে 6 মাহিলী পৰীক্ষাৰ যিখিনি syllabus আছে সেইখিনি syllabus দিম তো তোমালোকে সোৱা এক গ্ৰুপে বাধ্যতামূলক গদ্যাংশ অন্যৰ প্ৰতি ব্যৱহাৰ সময় অন্ধবিশ্বাস আৰু কুসংস্কাৰ এই তিনিটা চেপ্টাৰ তোমালোকক দি দিব half yearly থাকিব ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য এইটোৰ পৰা কোৱেশ্চন থাকিব হাফ ইয়াৰলিত পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন এইটোৰ পৰা তোমালোকৰ হাফ ইয়াৰলিত নাথাকে কোৱেশ্চন এইটো পঢ়িব নালাগে জুচটো আহিব হাফ ইয়াৰলিত শিহুলীলা মানৱ বন্দনা গীত আৰু ছবি এই তিনিটা আহিব হাফ ইয়াৰলিত প্ৰচণ্ড দুমহাই প্ৰশ্ন কৰিলে মোক আৰু মোৰ দেশ এই দুটাৰ এটাও তোমালোকক হাফ ইয়াৰলিৰ কাৰণে পঢ়িব নালাগে ইয়াৰ পৰা তোমালোকৰ হাফ ইয়াৰলিত কোৱেশ্চন নাথাকে ব্যাকৰণৰ পৰা আহিব নত্যবিধি সত্যবিধি সমাৰ্থক শব্দ বিপৰীত শব্দ সন্ধি জৰিয়া শব্দ দ্বন্দ্ব সমাস অনুৰূপ শব্দ এইখিনিৰ পৰা তোমালোকৰ হাফ ইয়াৰলিত থাকিব আৰু প্ৰত্যয় অসমীয়া প্ৰত্যয় আহিব প্ৰত্যয় তোমালোকক হাফ ইয়াৰলিত নাহে কিন্তু এনুৱেল এক্সামত আহিব আৰু কি দিছে সোৱা বাক্য ৰচনা আবেদন লিখা এইখিনি আহিব হাফ ইয়াৰলিত ৰচনা আহিব দূৰত্ব বাটৰ পৰা তোমালোকৰ আহিব তোমালোকে দূৰত্ব বাটৰ পৰা যিকোনো দুজন ব্যক্তি আৰু দুটা জাতিৰ বিষয়ে আৰু দুটা জাতিৰ উৎসৱৰ বিষয়ে এইখিনি পঢ়িবা তোমালোকক অল ক্লাস 9 পাৰ হৈ যাব এইখিনি তোমালোকে কমন পাবাই 100% শিওর তো এতিয়া আহিল গ্ৰুপ বি তোমালোকে সোৱা সৰি 10 নং আছিল অপঠিত গদ্যাংশ ইয়াৰ পৰা আহিব তোমালোকৰ 6 মাহিলা পৰীক্ষাত গদ্যাংশ সোৱা চোৰ ধৰা সন্মান এটো তোমালোকৰ হাফ ইয়াৰলিত আহিব পদ্যাংশ হনুমন্তৰ লংকা দৰ্শন এটো তোমালোকৰ হাফ ইয়াৰলিত থাকিব হুক তোমালোকৰ হাফ ইয়াৰলিত নাথাকে বিপৰীত এইবিলাক তো ব্যাকৰণ আগতে কৈ আহিলো আধুনিক অসমীয়া শব্দলৈ ৰূপান্তৰিত কৰা সমাৰ্থক শব্দ জৰিয়া শব্দ বিপৰীত শব্দ লিংগবাচক শব্দ বিপৰীত লিংগবাচক শব্দ এইখিনিতো তোমালোকে কৈ আহিলো এইখিনি তোমালোকে পঢ়িবা এছামিছৰ কাৰণে তোমালোকক সিলেবাসটো কভাৰ হৈ যাব থ্যাংক ইউ কিপ ওয়াচিং মাই ভিডিও